নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি জানেই সকলোৱে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিলে। সকলোৰে মানে জীৱনত সুখ শান্তি আৰু এই নতুন বছৰটো সকলোৰে বাবে যে ভাল হয় তাকেই কামনা কৰিলোঁ। আজিৰ দিনটোত মই 1 তাৰিখ বুলি কি কৰোঁ আপোনালোক সকলোকে চাই থাককচোন। আজি ৰাতিপুৱা ফাৰ্ষ্টতে মানে আজৰি হৈ কাম বন কৰি আজৰি হৈ গোঁসাই ঘৰৰ কাম কৰিলোঁ। এতিয়া আমি যাব লাগিছোঁ এফালে মামাৰ লগত। ক'ত যাম মই দেখুৱাই আছোঁ আপোনালোক সকলোকে, চাই থাকক। আমি আজি মামা ভাগিন দুইটা ক'লৈ গৈ আছোঁ মামা কওকচোন। আৰু কওক মোক মোৰ চেনেলৰ যোগেদি নৱবৰ্ষৰ শুভেচ্ছাটো দিয়ক। মই দিলোঁ। মামা চাইকেলত, মই খোজকাঢ়ি চাইকেলতে আহিছিলোঁ। মানুহ আছে কাৰণে আকৌ নামি দিলোঁ আধাৰ পৰা। দেখুৱাই আছোঁ মই মন্দিৰৰ পৰিৱেশটো আজি, চাই থাকক সকলোৱে। আমি মন্দিৰ পালোহি এতিয়া। মানুহ ৰখি থকা চানে মন্দিৰত বন্তি জ্বলাই কৰি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। ঘৰত গৈ খানাৰ আয়োজন কৰাৰ কথা ভাবি আছোঁ। বেছি মানুহ নহয়, আমাৰ নিজৰ মানুহখিনি থাকিব। কি কৰোঁ গৈ আপোনালোক সকলোকে দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। আমি মামী, মাহী, মই, ভণ্টিৰ লগত আলহী আছে। সকলোৱে কামত বিজি হৈ আছোঁ। তাৰ ভিতৰতে মাহী ল'ৰাটোৱে মানে ভিডিঅ'টো বনালে অকণমানকৈ। কি কৰিলোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাওকচোন। সকলোৱে বনাই কৰি আজৰি হৈ এতিয়া সকলোৱে খাবলৈ বহিছে। পাপা, মামা, তাৰপিছত ভণ্টি, মামা, ভাইটি, মামাৰ ল'ৰা ছোৱালী। আমি বৰ পাছত বহিম বাৰু। আজি মানে খানাটো এনেকৈ আয়োজন কৰিলোঁ। ইমান দীঘলীয়া কৰি নাথাকিলোঁ, কাৰণ ঘৰৰ নিজৰ মানুহখিনি খালোঁ বাৰু। বেলেগ বাহিৰা মানুহ নাই আমাৰ ইয়াত। আজিৰ ভিডিঅ'টো ইমানলৈকে থাকিলে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই প্ৰতিদিনৰ দৰে যিহেতু কুৱেশ্যনসমূহ দি আহিছোঁ, সকলোৱে ভিডিঅ'টো শেষলৈকে চাওক আৰু সকলোৱে ক'ব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ককা আৰু আইতা যিহেতু আহিব নোৱাৰিলে, মই আকৌ এক্সট্ৰাকৈ থৈ দিছোঁ। এয়া লৈ যাম বুলি ভাবিছোঁ। মামাই লৈ যাব আৰু মই ভিতৰত থৈ আহোঁগৈ। ভাইটিয়ে ভিডিঅ' বনাই আছিলে। ভাইটিয়ে কৈছে এইখিনি মই অকলে খাবলৈ যাওঁ বুলি ভাবিছে। সি কিমান নিছোঁ দেখুৱাইছে। মোৰ ভিডিঅ'ৰ প্ৰতিদিনৰ দৰে দিয়া কুৱেশ্যনসমূহৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আজি শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহ কি নাট বোলা হয়? অংকীয়া নাট। সাহিত্য একাডেমি বঁটা লাভ কৰা কোনখন পুথি? প্ৰথম অসমীয়া পুথি বনফুল। অসমৰ প্ৰথম অসমীয়া কথা ছবিখনৰ নাম কি আছিল? ভানুমতী 1935ত। অসমৰ প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম আছিল ভাইটি 1972ত আছিলে।
অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল? ঘৰ জেউতী 1927 আছিল। প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি আছিল? ৰামনৱমী 1857 গুণাভিৰাম বৰুৱা। আজিৰ ভিডিঅ'টোৰ কুৱেশ্যন ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।